industry गायसननायाव रावबो सुबुंनि 1 बिगाबो हाखौ eviction खालामनाय एबा लानाय जानाय नङा रावबो सुबुंनि हाखौ सेनानै रायजो राजा एबा गामिफोरनि खहा खालामनानै बे खामानिखौ मावफुंनो नागिराखै industry गायसननाया बिसायख'थिजों जेबो सोमोन्दो गैया बे बाथ्राया जों बुंनाय नङा बे बाथ्राखौ बुंदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ আজি পুনৰ আমি এটো ডিসকাস কৰিছো যে ইয়াত সার্কেল অফিসৰ পৰা প্ৰেজেন্টেশন ৰাখা হৈছে যে কোনো এজন ব্যক্তিৰ 1 বিঘাও মাটি এটো বস্তিৰ মাটি হোক বা খেতিৰ মাটি হোক যাৰ নামত আছিলে সেই মাটিবিলাক কোনো কাৰণতে এনক্ৰোচ কৰা নহব তেখেত সকলৰ পলিটিক্যালাইজ কৰাটো উদ্দেশ্য আমাৰটো কোনো পলিটিক্যালাইজ কৰা উদ্দেশ্য নাই আমাৰ নিজৰ মানুহক লৈ নিজৰ ৰাইজক লৈ নিজৰ জাতিক লৈ ফলাই কি পলিটিক্যাল কৰিব লগা আছে পলিটিক্যাল কৰিব লাগে যেটো ফিল্ডত কৰিব লাগে এটো পলিটিক্যাল হৈ আছে बिथाङा बुंदों दि दिनैनि समाव जोंनो गोनांथि जादों जौगाथाय लाबोनो थाखाय रांखान्थि बिथिङाव गोख्रों जानांगोन बडलेन्डआव गिबि खेबनि थाखाय 10 निफ्राय 20,000 कौटिनि इन्डास्ट्रि सौफैदों जेराव ओनसोलनि 8,000 निफ्राय 10,000 सुबुंफोरा बेयाव पार्मानेन्ट साख्रि मोनगोन बडलेन्डत আমি দেখিছো যে আমাৰ জন্মৰ পৰা এতিয়ালৈকে তেনেকা পুনৰ ডাঙৰ এটা ইন্ডাস্ট্ৰি আহা আমি দেখিবলৈ পোৱা নাই প্ৰথমবাৰৰ কাৰণে 18 to 20,000 কৰোৰৰ এটা ইন্ডাস্ট্ৰি আমাৰ অঞ্চলত আহিছে যত 8,000 পৰা 10,000 পার্মানেন্ট এমপ্লয়মেন্ট আমাৰ অঞ্চলৰ পৰা পাব फैबाय थानाय समाव ओनसोलनि गोजौ सोलोंथाइनि डिग्री गोनां लाइमोनफोरा बेयाव साख्रि मावनानै जिउ खुंनो हानाय राहा होनायनि फारसे साननाय जादों जायनि थाखाय बे इन्डास्ट्रि गायसननायखौ जों लुबैदों नाथाय रावबो सुबुंनि हाखौ सेनानै रायजो राजा एबा गामिफोरनि खहा खालामनानै बे खामानिखौ मावफुंनो नागिराखै আমাৰ যুৱ যুৱতীসকল যি সকলে আজি ডিগ্ৰী লৈ আছে বিভিন্ন টেকনিক্যাল কোর্স বিলাক লৈ আছে হি সকলৰ এমপ্লয়মেন্ট আৰু জব বা তেখেত সকলৰ অনাগত দিনত সংস্থাপনক লৈ পেলাই আমি চিন্তা চৰ্চা কৰা হৈছে যে আমি তেনেকুৱা ধৰণৰ কোনো এটা ভায়োলেন্স বা কিবা এটা তেনেকা পৰিবেশ আমি বিচৰা নাই বা প্ৰশাসন ব্যৱহাৰ কৰি কিবা এটা প্ৰকল্প বহা ইটো বিচৰা নাই বডলেণ্ডত আজি এটা স্থায়ী শান্তি আহি গল এনেকুৱা এটা পৰিবেশত আজি আমি পুনৰ কোনোবা এটা মানুহ কিবা দুখ পাক কষ্ট পাক ইটো আমি বিচৰা নাই गाहाय खुंगिरि प्रमद बर'आ बुंबावदों दि बिसायख'थिया आलादा आरो इन्डास्ट्रि गायसननाया आलादा बिसोर मोननैनि गेजेराव जेबो सोमोन्दो गैया निर्वाचनটো এটা বেলেগ বিষয় ইটো এটা বেলেগ বিষয় जेसेबां दोलो आफादफोर आरो रायजो राजाफोर दं बिसोरो बे इन्डास्ट्रि गायसननायखौ लुबैदों नाथाय खायसे सुबुंफोराल' हा थांजानो ट्राइबेल ओनसोलनि माबा खहा जागोन नामा बेफोरनि सन्देह जादों जायफोरा मिथिया बिसोरसो बेफोरबादि बाथ्रा बुंगासिनो दं नाथाय जायफोर मिथिगौ बिसोरो खालि पजिटिभ बाथ्रासो बुंगासिनो কারবা সন্দেহ আছে যিয়ে নাজানে যে ইয়াত কারবা মাটি যাব নেকি কিবা ট্রাইবেল এরিয়ার কিবা ক্ষতি হ'ব নেকি যোনে নাজানে এই কথাখিনি কৈ আছে যোনে জানে ইটো এই পজিটিভ কথাই কৈ আছে बियो बिसायख'थिजों जेबो सोमोन्दो गैया सोरबाया जुदि बिखौ लानानै राजखान्थि खालामदों सानदों बिथांमोनहा बिसायख'थिनि समाव मिथिगोन जे बिसायख'थियाव बिनि मोनसेबो भट दाजाबफायाखै होननानै नुनो मोनगोन बेखौ गुबुनासो राजखान्थि खालामगासिनो दं जोंहा बेखौ लानानै जेबो राजखान्थि खालामनायनि थांखि गैया নিৰ্বাচনৰ লগত ইটো অংক নাই কোনবা যদি ইটো লৈ পেলাই নিৰ্বাচনৰ অংক কৰিছে তেখেতসকলে নিৰ্বাচনৰ সময়ত গম পাব যে নিৰ্বাচনী অংকত ইটো এটাও ভোট প্লাস নহল ইটো দেখিবলৈ পাব गावनि रायजो राजा थिखौ लानानै जों मानो राजखान्थि खालामनो होननानै बुंदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ কোনবা মানুহৰ মাটি হক কোনবা মানুহৰ ঘৰ কোনবা সম্পত্তি কিবা এটা অৰ্থনৈতিক উন্নয়ন হিটো লৈ পেলাইতো আৰু পলিটিক্যাল কৰিব লগা একো নাই এপিডিসিএল আৰু আমাৰ গভৰ্নমেন্টৰ যিখিনি বিষয়া আছে আমি একেলগে আলোচনা কৰিছো আৰু কিছুমান জাতীয় সংগঠনৰ নেতৃবৃন্দ ইয়াত উপস্থিত হৈছিল মূলতে যেটো পৰ্বতজৰাৰ যেটো প্ৰকল্পক লৈ পেলাই যেটো পৰিবেশ হৈ আছে ইয়াৰ ওপৰতে আলোচনা হৈছে আৰু আজি পুনৰ আমি যিখিনি মিটিং হল ইয়াত দেখাইছো যে এই যে প্ৰকল্প ইয়াত যিখিনি কথা আমি বিভিন্ন মিডিয়াৰ জৰিয়তে বিভিন্ন জনে কোৱা আমি দেখিবলৈ পাইছো কি আমাৰ মাটিবিলাক লৈ যাব বা কিবা কৰিব যে আজি পুনৰ আমি এটো ডিসকাস কৰিছো যে ইয়াত সার্কেল অফিসৰ পৰা প্ৰেজেন্টেশন ৰাখা হৈছে যে কোনো এজন ব্যক্তিৰ 1 বিঘাও মাটি এটো বস্তিৰ মাটি হোক বা খেতিৰ মাটি হোক যাৰ নামত আছিলে সেই মাটিবিলাক কোনো কাৰণতে এনক্ৰোচ কৰা নহব
বা এভেকশ্যন কৰা নহ'ব বা সেই মাটিবিলাক লোৱা নহ'ব এই কথাটো ইনচিয়ৰ কৰা হৈছে আৰু এই যিটো প্ৰকল্প হ'বলৈ গৈ আছে তাত সব ফালৰ পৰা মানে বায়োডাইভাৰ্চিটিৰ ফালৰ পৰা পলিউশ্যন ফালৰ পৰা এই ইণ্ডাষ্ট্ৰীৰ পজিটিভ আৰু নেগেটিভ যিবিলাক বাই প্ৰডাক্টবিলাক হ'ব ইয়াৰ ইম্পেক্ট আৰু এফেক্টৰ পৰা সব কথা ডিছকাছ কৰা হৈছে গতিকে আজিৰ সময়ত সবে অনুভৱ কৰিছে যে আমি দীঘলীয়া এটা সংগ্ৰাম কৰিছোঁ ইয়াৰ উদ্দেশ্য আছিলে সংঘৰ্ষ আৰু নিৰ্মাণ আমি এটা সময়ত সংঘৰ্ষ কৰিলোঁ নিজৰ ৰক্ষা কৰাৰ কাৰণে আমাৰ মাটি বাৰীৰ পৰা আদি কৰি সব সংৰক্ষণ কৰাৰ কাৰণে আজি আমাক সবকো প্ৰয়োজন হৈছে নিৰ্মাণ আৰু নিৰ্মাণ হ'ব লাগিলে অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগিব আৰু বড়োলেণ্ডত আমি দেখিছোঁ যে আমাৰ জন্মৰ পৰা এতিয়ালৈকে তেনেকুৱা কোনো ডাঙৰ এটা ইণ্ডাষ্ট্ৰী অহা আমি দেখিবলৈ পোৱা নাই প্ৰথমবাৰৰ কাৰণে 18 to 20,000 কৰোৰৰ এটা ইণ্ডাষ্ট্ৰী আমাৰ অঞ্চলত আহিছে য'ত 8,000 পৰা 10,000 পাৰ্মানেণ্ট এমপ্লয়মেণ্ট আমাৰ অঞ্চলৰ পৰা পাব সেই ক্ষেত্ৰটো চাই অনাগত সময়ত আমাৰ যুৱ যুৱতীসকল যিসকলে আজি ডিগ্ৰী লৈ আছে বিভিন্ন টেকনিক্যাল কোৰ্সবিলাক লৈ আছে সেই সকলৰ এমপ্লয়মেণ্ট আৰু জব বা তেখেতসকলৰ অনাগত দিনত সংস্থাপনক লৈ পেলাই আমি চিন্তা চৰ্চা কৰা হৈছে আৰু সেই কাৰণে আমি ইণ্ডাষ্ট্ৰীটো হোৱাটো বিচাৰিছোঁ কিন্তু নট এট দি কষ্ট অফ কাৰো যাহাতে এক বিঘাও মাটি বা কোনো গাঁৱৰ ক্ষতি হোৱাকৈ বা কোনো সমাজৰ ক্ষতি হোৱাকৈ এই প্ৰকল্পটো বনোৱাটো আমি কোনোৱে বিচৰা নাই তো সেইকাৰণে আজি আমি কনভিন্স যে ইয়াত কোনো কাৰো ক্ষতি নহয় এই কাৰণে আমি ৰাইজক আহ্বান কৰিছোঁ যে আলোচনা কৰিব লাগে আলোচনা কৰাত সব সমাধানৰ ৰাস্তা আছে আমি জাতীয় সংগঠনবোৰক অনুৰোধ কৰিছোঁ সবকো অনুৰোধ কৰিছোঁ যে আমি তেনেকুৱা ধৰণৰ কোনো এটা ভাইলেন্স বা কিবা এটা তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই বা প্ৰশাসন ব্যৱহাৰ কৰি কিবা এটা প্ৰকল্প বহা ইটোও বিচৰা নাই বড়োলেণ্ডত আজি এটা স্থায়ী শান্তি আহি গ'ল এনেকুৱা এটা পৰিৱেশত আজি আমি পুনৰ কোনোবা এটা মানুহে কিবা দুখ পাক কষ্ট পাক সেইটো আমি বিচৰা নাই তো সেইকাৰণে এই প্ৰকল্পৰ নামত মই পুনৰ আমি BTC অথৰিটি হৈ পেলাই এনচিয়ৰ কৰিছোঁ ইয়াত কোনো এটা ব্যক্তি কোনো এটা গাঁৱৰ কোনো এজন প্ৰাইভেট প্ৰপাৰ্টিটো ইয়াত লোৱা নহ'ব বা তেখেতসকলৰ সা সম্পত্তিটো এনক্ৰচ কৰি পেলাই এই ইণ্ডাষ্ট্ৰীটো কৰা নহ'ব এই কথাটো আজি আলোচনা কৰা হৈছে আৰু সেইকাৰণে গাঁৱত যিবিলাক কমিটি বনাইছে প্ৰটেকশ্যন কমিটি হওক বা যি কমিটি হওক তেখেতসকলৰ নেতৃবৃন্দৰ লগত যেতিয়াই বিচাৰে চৰকাৰে কথা পাতিবলৈ সাজু আছোঁ আৰু তেখেতসকলক আমাৰ এডমিনিষ্ট্ৰেশ্যনেও বিচাৰি আছে যোৱাকালিও খবৰ দিয়া হৈছে আলোচনা কৰিব লাগে গতিকে তেখেতসকলে যেতিয়াই আলোচনা কৰিব বিচাৰে আমি আলোচনা কৰিবলৈ সাজু আছোঁ মই তেখেতসকলক আহ্বান কৰিছোঁ BTC নিৰ্বাচনৰ আগত নিৰ্বাচনটো এটা বেলেগ বিষয় এইটো এটা বেলেগ বিষয় আৰু এই ইণ্ডাষ্ট্ৰীটো সকলো বিচাৰিছে আজি ইয়াত দেখিছে সবে যিমান দল সংগঠন আছে যিমান কি আছে সবে বিচাৰিছে ইণ্ডাষ্ট্ৰী হোৱাটো কিন্তু সবে কাৰোবাৰ সন্দেহ আছে যিয়ে নাজানে যে ইয়াত কাৰোবাৰ মাটি যাব নেকি কিবা ট্ৰাইবেল এৰিয়াৰ কিবা ক্ষতি হ'ব নেকি যোনে নাজানে এই কথাখিনি কৈ আছে যোনে জানে এইটো এই পজিটিভ কথাই কৈ আছে গতিকে নিৰ্বাচনৰ লগত এইটো অংক নাই কোনোবা যদি এইটো লৈ পেলাই নিৰ্বাচনৰ অংক কৰিছে তেখেতসকলে নিৰ্বাচনৰ সময়ত গম পাব যে নিৰ্বাচনী অংকত এইটো এটাও ভোট প্লাছ নহ'ল এইটো দেখিবলৈ পাব তেখেতসকলৰ পলিটিকেলাইজ কৰাটোৱে উদ্দেশ্য আমাৰতো কোনো পলিটিকেলাইজ কৰা উদ্দেশ্য নাই আমাৰ নিজৰ মানুহক লৈ নিজৰ ৰাইজক লৈ নিজৰ জাতিক লৈ পেলাই কি পলিটিকেল কৰিব লগা আছে পলিটিকেল কৰিব লাগে যিটো ফিল্ডত কৰিব লাগে এইটো পলিটিকেল হৈয়ে আছে কিন্তু কোনোবা মানুহৰ মাটি হওক কোনোবা মানুহৰ ঘৰ কোনোবা সম্পত্তি কিবা এটা অৰ্থনীতি উন্নয়ন সেইটো লৈ পেলাইতো আৰু পলিটিকেল কৰিব লগা একো নাই সেইটোকে আমি আলোচনা কৰিছোঁ তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰিম আৰু এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমাৰ তৰফৰ পৰা আমি এনি টাইম এটা এপ্ৰ'চ তেখেতসকলক ৰাখিছোঁ যে এনি টাইম তেখেতসকলে আলোচনা কৰিব পাৰে আৰু তেখেতসকলৰ লগত আমি আলোচনা কৰিবলৈ সাজু আৰু সমস্যাটো সমাধান কৰাৰ ফালে আমি লৈ যাবলৈ বিচাৰোঁ নিৰ্বাচন চাওক মই আপোনালোকক আগতো কৈছোঁ আজিও কম কোনো দল সংগঠন আমাৰ কাৰণে প্ৰত্যাহ্বান নহয় আমি প্ৰত্যাহ্বান বুলি নলওঁৱে সমস্যাটোহে প্ৰত্যাহ্বান মানৱ জাতি জন্ম পোৱাৰ পৰা আজিলৈকে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰিলে এইটো প্ৰত্যাহ্বান হয় গতিকে আজি বড়োলেণ্ডৰ এটা সময়ত অশান্তি আছিলে বন্দুক বাৰুদ হিংসা মৰামৰি এই সময়তো ইলেকশ্যনত কেম্পিং কৰিবও পৰা নাছিলে সেইটো এটা প্ৰত্যাহ্বান আছিলে আজি বড়োলেণ্ডত শান্তি ঘূৰি আহিল গণতান্ত্ৰিক বাতাবৰণ ইমান ধুনীয়া হ'ল জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ঘূৰি আহিল ইয়াৰ পিছত আৰু কি প্ৰত্যাহ্বান থাকিব ৰাজনৈতিক দলবিলাকতো ইলেকশ্যন খেলিবই বনাইছে
চ' তেখেতসকলে আমি থাকিলেও নাথাকিলেও আমি ক'লেও নক'লেও আমি চেলেঞ্জ হিচাপে ল'লেও নল'লেও ইহঁতেতো ইলেকশ্যন খেলিবই গতিকে তাৰ মাজতে আমিও কৰিব লাগিব আমাৰ যিহেতু নিজৰ উদ্দেশ্য আছে নিজৰ জাতিৰ প্ৰতি নিজৰ মাটিৰ প্ৰতি নিজৰ সমাজৰ প্ৰতি নিজৰ জাতি জনগোষ্ঠী সকলোৰ প্ৰতি আমাৰ যিহেতু মৰম স্নেহ আছে সেই সকলৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ কাৰণে আমিও ৰাজনীতি কৰিব আহিছোঁ গতিকে আমি সেই পৰিৱেশতে ওলাই যাব লাগিব